दाइनथि आसाम रायजोआरि सावथुन बान्था 2023 मोननो हानाय जुनाकी बरुवा मुंनि सावथुननि फावखुंगुर बेन्जामिन दैमारिया साबसिन फावखुंगुरनि बान्था मोननो हादों। बाक्सा जिल्लानि सिङाव थानाय गरेस्वर हालामनि 2 नं गरेस्वर गामिनि थागिबि पबित्र बर' आरो दिपाली सरनिया बर'नि फिसाज्ला बेन्जामिन दैमारिया जुनाकी बरुवा असमिया सावथुनाव गाहाय फावखुंगुर महरै फाव खालामनानै हारिमायारि, हादरारि आरो रायजोआरि थाखोआव साबसिन फावखुंगुरनि बान्था देरहानो हादों। मख'नो गोनांदि मिलिन दत्तजों दिहुनजानाय आरो प्रकाश देकानि लिरनाय आरो बिथोन होनाय जुनाकी बरुवा मुंनि असमिया सावथुना समाजारि थाखोआव थार्ड जेन्डारफोरखौ माबोरै मेगनजों नोजोर होयो बेखौ लानानै बे सावथुनखौ दिहुननाय जादों होननानै फोरमायदों। হয় নমস্কাৰ, মই বেঞ্জামিন দৈমাৰী, মই গুৰেশ্বৰৰ বাসিন্দা আৰু মোৰ বয়স হ'ল 22। মই ইয়াতে পঢ়া শুনা কৰিছোঁ, মোৰ হাই ছেকেণ্ডেৰী ইয়াতে কৰিছোঁ আৰু মই ডিগ্ৰী ইয়াতে কৰি আছিলোঁ। যিহেতু মোৰ ডিগ্ৰী ড্ৰপ আউট হৈছে, এতিয়া মই ডিষ্টেঞ্চত কৰি আছোঁ। মই বিশেষ একো ক'বলৈ এতিয়াতো নোৱাৰিম, বিকজ অবভিয়াছলি ইমান এৱাৰ্ড পোৱাৰ পাছত ষ্টিল এতিয়াও বিলিভ নহয় ডেট মই ইমান এৱাৰ্ড পাবলৈ সক্ষম হৈছোঁ। আৰু তাৰপাছতো it's a best feeling ক'ব পাৰোঁ, and it's a feeling that I cannot describe. মই কথাৰে describe কৰিব নোৱাৰোঁ, জাষ্ট মই মোৰ মনত জানো কি চলি আছে আৰু বহুত ভাল লাগিছে। এনেকৈ ফিল্ম আমি যোনখন ফিল্ম আমাৰ ফিল্মখনৰ নাম হৈছে ফায়াৰফ্লাইজ জোনাকী পৰুৱা, আমাৰ 2019 চনত আমি ফিল্ম ফেষ্টিভেলৰ কাৰণে পঠাইছিলোঁ, যাৰ কাৰণে আমি 2টা নেশ্যনেল এৱাৰ্ড, দুটা ইণ্টাৰনেশ্যনেল এৱাৰ্ড, এটা নেশ্যনেল এৱাৰ্ড আৰু 2টা ষ্টেট লেভেলৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছোঁ। মই টোটেলি 5টা এৱাৰ্ড পাইছোঁ বেষ্ট এক্টৰ হিচাপে, আৰু দ্যাটছ অল, ইটছ এমেজিং ফিলিং। যিটো নেকি মূল আপোনাৰ যিটো নেকি আপুনি এক্টৰ বুলি কৈছে, এক্টৰ কি আছিল আপোনাৰ যিটো মূল দায়িত্ব? মোৰ লিড কেৰেক্টাৰ, মোৰ নাম আছিলে জানু, বাট মই পিছত জাহ্নৱী হৈ যাওঁ। চ' মোৰ চৰিত্ৰটো আছিলে ট্ৰান্সজেণ্ডাৰ চৰিত্ৰ। এজনী ট্ৰান্সজেণ্ডাৰে কেনেকৈ নিজৰ লাইফটো কেনেকৈ কিমান ষ্ট্ৰাগল কৰিব লগা হয়, কেনেকৈ গাঁৱৰ পৰা গৈ পেলাই কোনো নুবুজে কি মনত কি বিচাৰে পাৰ্টিকুলাৰ পাৰ্চনজনে। চ' সেইটোৰ ওপৰত ষ্টৰিটো আছিলে, কেনেকৈ মই গাঁৱৰ পৰা ওলাই গৈ সংগ্ৰাম কৰি বাহিৰলৈ যাওঁ, ট্ৰানজিশ্যন কৰোঁ নিজৰ ছেল্ফক, মই বেলেগ ধৰণৰ মানুহ লগ পাওঁ, ভাল মানুহ, বেয়া মানুহ, আৰু গাঁৱৰ মানুহবোৰে কেনেকৈ মোক ট্ৰিট কৰে, তাৰে ওপৰত আছিলে। আপুনি যিটো নেকি ফিল্ম এৱাৰ্ড পাইছে, আপোনাৰ মেইন নামটো কি আছিলে, আপোনাৰ গাঁৱৰ আৰু ঠাইৰ নামটো ক'ত আছিল? আমি শ্বুটিং নলবাৰীত কৰিছিলোঁ। আমাৰ শ্বুটিং নলবাৰীত হৈছিলে, আৰু 80% শ্বুটিং নলবাৰীত হৈছিলে, 20% গুৱাহাটীত হৈছিলে। কিমানজন মানুহ আছিলে, কোন কোন আছিলে এইখন ফিল্ম? আমাৰ ক্ৰু মেম্বাৰ কাষ্ট মই এতিয়া পাহৰিলোঁ, কাৰণ 2018ত শ্বুটিং কৰিছিলোঁ আৰু চাগে 5 বছৰ হ'ল এতিয়া। ক্ৰু মেম্বাৰ আমাৰ টোটেল আছিলে বহুত মানুহ, 35+ আছিলে গোটেই কাষ্ট এণ্ড ক্ৰু ধৰি পেলাই। আৰু মই স্পেচিয়েলি প্ৰকাশদাক থেংক ইউ ক'ব বিচাৰিম, বিকজ প্ৰকাশদাই যদি মোক দেখা নাপালে হয় কি মোৰ টেলেণ্ট কি হয় বা মই কি কৰিব পাৰোঁ, বিকজ মই অলৰেডি 2014ৰ পৰা মই থিয়েটাৰ কৰি আহিছিলোঁ, আৰু থিয়েটাৰ কৰি অহাৰ পিছত মোৰ টেলেণ্টটো মই নিজে গম পোৱা নাছিলোঁ। প্ৰকাশদাই গম পাইছিলে কি মই কিবা এটা কৰিব পাৰিম বুলি। মই MSR গ্ৰুপত কৰিছিলোঁ থিয়েটাৰ, মই ষ্টেজ ড্ৰামা কৰিছিলোঁ, ষ্ট্ৰীট প্লে কৰিছিলোঁ, এণ্ড আমি বহুতো ষ্টেট লেভেলৰ কম্পিটিশ্যনবোৰত গৈছিলোঁ। আৰু ৰিচেণ্টলি আমি উৰিষ্যাত গৈ আহিছোঁ ফৰ আমাৰ
আম চ' চৰি পাহৰিলোঁ মই খৰ কৰিছে তেতিয়া হা আমাৰ প্ৰডিউচাৰ আছিলে মিলেন দত্ত দা আৰু ডিৰেক্টৰ আছিলে প্ৰকাশ দা ৰাইটিঙো কৰিছে প্ৰকাশ দাই প্ৰডাকশ্যনো চাইছে প্ৰকাশ দা এভৰিথিং কৰিছে চ' প্ৰকাশ দাৰ কাৰণে বহুত ডাঙৰ এটা থেংক ইউ হ'ব লাগে গোটেই অসমবাসীৰ পৰা বিকজ প্ৰকাশ দাই বহুত ধুনীয়া এখন ফিল্ম বনাইছে যোনটোৰ কাৰণে গোটেই অসমত মানে বাহিৰতো আমাক চিনি পায় লাইক ফায়াৰ ফ্লাইজ বুলি ক'লে আৰু মই যেতিয়া কওঁ মই এক্টৰ হয় ফায়াৰ ফ্লাইজৰ চ' চবেই কয় অঁ অফক'ৰ্ছ আমি ফিল্মখন চাইছোঁ বহুত ভাল লাগিছে ফিল্মখন চাই এণ্ড বহুত ভাল পায় মানুহবোৰে অসমৰ ৰাইজে কেনেকুৱা আদৰিছে অসমৰ ৰাইজে আদৰিছে বহুত ভাল যোনে বুজি পাইছে তেখেতসকলে পাইছে যোনে বুজি নাই পোৱা তেখেতসকলে চাগে ফিল্মখনৰ নামো নাই শুনা চ' মই বিচাৰিম তেখেতসকলে এটলিষ্ট ফিল্মখন চাওক তাৰপিছত কওক কেনেকুৱা পাইছে যাতে আমিও ফিল্মখনৰ নাম হ'ল ফায়াৰ ফ্লাইজ জোনাকী পৰুৱা অসমীয়া জোনাকী পৰুৱা ইংলিছত ফায়াৰ ফ্লাইজ আৰু সেইখন ফিল্ম যাতে মানুহে চাওক আমি সকলো অভিয়াছলি আমি মানুহৰ কাৰণে বনাইছোঁ আমি অডিয়েঞ্চৰ কাৰণে বনাইছোঁ চ' অডিয়েঞ্চে চালে আমি ভাল পাম ফিল্মটো যিটো নেকি আপুনি মূল দায়িত্বটো লৈছিলে কেনেকৈ লাগিছে ফিল্মখনৰ মূল দায়িত্ব লৈছিলে এক্সপিৰিয়েঞ্চ মোৰ বহুত মই বহুত নাৰ্ভাছ আছিলোঁ বিকজ মোৰ কেমেৰা ফাৰ্ষ্ট টাইম ফেচ কৰা আছিলে বাট এতিয়া বহুত কেমেৰা ফ্ৰেণ্ডলি হৈ গ'লোঁ মই কেমেৰা কেতিয়াও ফেচ কৰা নাছিলোঁ বিকজ আমাৰ থিয়েটাৰত কি হয় বহুত লাউড এক্টিং হয় বাট কেমেৰাত বহুত ছাটল এক্টিং কৰিব লাগে চ' তাৰ কাৰণে মোৰ অকণমান প্ৰব্লেম হোৱা বুলিও ক'ব নোৱাৰি বা প্ৰব্লেম নোহোৱা বুলিও ক'ব নোৱাৰি অকণমান মাজতে আছিলোঁ মানে মই বুজি পাইছিলোঁ কেমেৰাত কেনেকুৱা এক্টিং কৰিব লাগে বাট মোৰ সেইটো প্ৰেক্টিকেলি এটা এক্সপিৰিয়েঞ্চ নাছিলে যোনটো প্ৰকাশ দাই মোক বহুত ধুনীয়াকৈ বুজাইছিলে কেনেকৈ এক্টিং কৰিব লাগে আৰু লিড কেৰেক্টাৰ হিচাপে মোৰ প্ৰায়ভাগ আমাৰ যিমানকেইটা চিন আছিলে গোটেই মোৰে আছিলে চ' আমি 20 ডেইজত খতম কৰিছোঁ গোটেই মুভিখন বিকজ মোৰেই চিন আছিলে চ' মই অলৰেডি 7 ডেইজ পাইছিলোঁ মই ৰিহাৰ্চেল কৰি গোটেই ডায়লগবোৰ মনত ৰাখি আৰু আমি ধুনীয়াকৈ শ্বুটিং কৰি গৈ আছিলোঁ চ' 20 ডেইজত আমাৰ খতম হৈছে লিড কেৰেক্টাৰ হিচাপে মই যিমানখিনি পাৰিছোঁ মই সিমানখিনি কৰিবলৈ চেষ্টা কৰিছোঁ চিনেমাত যে তুমি চিট পালা বা সেইটো বিষয়ে বা কোনে নিছিলে চ' চিনেমাখনত একচুৱেলি মই গুৱাহাটীত আছিলোঁ মোৰ বায়ো এক্ট্ৰেছ হয় হাইনাৰী দৈমাৰী তাইও এক্টিং কৰি আছিলে তেতিয়া বিহুৰ টাইম আছিলে এপ্ৰিল এণ্ড তেতিয়া বাই ষ্টেজ শ্ব' কৰিছিলে ফুৰিছিলে তেতিয়া মই বাৰ লগত আছিলোঁ বাৰ লগত থাকোঁতে মই য'ত থিয়েটাৰ কৰিছিলোঁ আমাৰ গ্ৰুপ আছে চিফুংদা আৰ্টিষ্ট বুলি চ' চিফুংদা আৰ্টিষ্টৰ আমাৰ পৰিবাই মোক কৈছিলে কি এনেকুৱা অডিশ্যন হৈ আছে মোৰ ফ্ৰেণ্ডে প্ৰকাশ দা পৰিবাৰ ফ্ৰেণ্ড হয় চ' মোৰ ফ্ৰেণ্ডে এনেকৈ বিচাৰিছে তই যাই পেলাই অডিশ্যনটো দি দে তাৰপিছত মই ভাবিলোঁ মই পাৰিম নে নাই নাজানো মই অডিশ্যন দি পোৱা নাই লাইফত তো মই গ'লোঁ ৰাজগড় বাইলেন নম্বৰ 1 হাউচ নম্বৰ 2 চ' মই গৈছিলোঁ যোৱাৰ পিছত মই অডিশ্যনটো দিয়াৰ পিছত তেখেতসকলে কৈছিলে কি আচ্ছা ঠিক আছে তোমাক আমি চাম আৰু মই সেনেকৈ 3 ডেইজ কণ্টিনিউৱাছলি অডিশ্যন দিছোঁ তাৰপিছত মই কেৰেক্টাৰটো পাইছিলোঁ ডেফিনেটলি আমাৰ চিনেমা যদি ফায়াৰ ফ্লাইজ কোনোবাই এতিয়ালৈকে নাই চোৱা প্লিজ চাওক বিকজ অতি সোনকালে মেবি আপোনালোকে আৰু ফায়াৰ ফ্লাইজৰ অকণমান মই এতিয়া ক'ব নোৱাৰিম কনফিডেঞ্চিয়েল ষ্টাফ হয় মই প্ৰব্লেমত আহি যাব পাৰিম বাট যদি ফায়াৰ ফ্লাইজ নাই চোৱা চাওক কাৰণ নেক্সট ফিল্মখন আপোনালোকে হয়তো বুজি নাপাব যদি ফায়াৰ ফ্লাইজখন নাই চোৱা তো সেনেকৈ মই ৰিচেণ্টলি মই বলিউডতো এড ফিল্ম এখন কৰি আহিছোঁ বৰুণ ধাৱনৰ লগত তাৰপিছত মই সৰু সুৰা এড কৰি গৈ আছোঁ নেটফ্লিক্সৰ কাৰণে কৰিছোঁ আৰু তাৰপিছত এতিয়া মোৰ আৰু কেইটামান শ্বুটিং আছে য'ত বম্বেত হ'ব তাৰ কাৰণে মই যাব লাগিব আৰু তেনেকৈ আগন্তুকৰ কাম কৰি যাম বুলি ভাবিছোঁ সেনেকৈ আজিলৈকে কেইটামান ফিল্মত কাম কৰিলে তুমি মই ফাৰ্ষ্ট ফিল্ম মোৰ জোনাকী পৰুৱাখনেই হয় তাৰপিছত মই কোনো ফিল্মত তেনেকৈ কাম নাই কৰা মই ডকুমেণ্টাৰী কাম কৰিছোঁ লণ্ডন ফিল্ম প্ৰডাকশ্যনৰ ডকুমেণ্টাৰী এখন আছে তাতে কাম কৰিছিলোঁ মই ৱেব ছিৰিজ এখন কৰিছোঁ য'ত প্ৰাগ প্লেত আছে ৱেব ছিৰিজখন এটম লিভছ বুলি আৰু এইখিনিয়ে সকলো
পুথি